হেল্ল' গাইজ, কি খবৰ? আজিৰ দিনটো মই কিনো কৰোঁ চাওঁ আহক। আজিৰ দিনটো মানে আজৰি নাই কামৰ পৰা। আপোনালোকে কি কৰোঁ চাই থাকিব দেই। একদম এতিয়া ৰাতিপুৱা এতিয়া 9টামান বজাৰ পৰা একদম গধূলি টাইমলৈকে দেখাই আছোঁ। আপোনালোকে চাই থাকিব দেই কি কৰোঁ। একদম কামৰ মানে আজি আজৰি নাই পূৰা। এতিয়া মই বনাব লৈছোঁ ভাত। ঠিক আছে, দেখাই আছোঁ। দাইল বনাম আৰু তাৰপিছত এতিয়া ধান দি থৈ আহিছিলোঁ, দেউতাই ধান চাই আছে। তাৰপিছত এইফালে ভাত পানী বনাই মেলি আকৌ মই ধান চাবগৈ লাগিব। তাৰপিছত একদম পূৰা গোটেই কামখিনি আছে মুঠতে। মোৰ মানে মাথা আজি বেয়া হৈ গৈছেগৈ। চাই থাকক তেতিয়াহ'লে। এইফালে মোৰ কামৰ পৰা আৰম্ভ হৈ গ'ল। এইফালে ভাত বনোৱাৰ পৰা মানে ৰাতিপুৱা চোতাল হোৱাৰ পৰা ৰাতি একদম ভাত বনোৱালৈকে একদম ৰেগুলাৰ। মানে আজি ঘৰত ভাইটিও নাই, দেউতাও নাই, দাদাও নাই। গোটেইখিনি কাম আজি একদম মোৰ ওপৰত। মানে এইফালে দাদা আছিলে, বিহু আছিলে তিনিচুকীয়াত কালি। সেই বিহু আকৌ ড্ৰেছযোৰ আকৌ পেকিং কৰি দিছোঁ। এইফালে দাদা কামলৈ গৈছিলে, হাফ ছুটি কৰি পিনে তাৰপিছত গুচি আহিলে। এইফালে আকৌ দাদাক বিহুলৈ মানে গ'ল আকৌ কামৰ পৰা আহি পেলাই। তাৰপিছত এইফালে ভাত খালোঁ। ভাত পানী খাই বৈ বনাই মেলি মাহঁতকো দিলোঁ। দি মেলি আকৌ এইফালে ধান কেইটামান জাৰি পেলাইছিলে। মানে সান্দহৰ ধান পানী দিব লাগিবতো সান্দহ খাবলৈ বিহুৰ কাৰণে। সেই যা যোগাৰ চলিছে আৰু লাহেকৈ। তাৰপিছত এইফালে চাউল কেইটামানো জাৰি ল'লোঁ। চাউল বেছিকৈ নাছিলে মানে জাৰি থোৱা, সেইকাৰণে চাউল কেইটামানো জাৰি ল'লোঁ। তাৰপিছত এইফালে চাউল তাউল জাৰি মেলি আজৰি হৈ পেলাই অকণমান দেৰি আকৌ মানে ধান দি থৈছিলোঁ ন, যিহেতু বিহু পাইছেহি আৰু। এইফালে ধানো দি থৈছিলোঁ। এইফালে ধানখিনি অলপ হাতত দি ল'লোহি। তাৰপিছত হাতত দিয়াৰ পিছতে এইফালে মায়ে ক'লে বোলে চাহ খাওঁ, চাহ বনাগে যা। এইফালে আকৌ মই ৰঙা চাহ বনাই আনিলোঁগৈ। তাৰপিছত মা মই দুইজনীয়ে মিলি একদম চাহ খালোঁহি। আজি মানে কালিৰ দিনটো যে ইমানেই ভাগৰ লাগিলে কৈছোঁ নহয়। মোৰ কামৰ মানে হেঁচা মানে একদম ভালকৈ পৰিলে কালি। তাৰপিছত এইফালে গধূলি সময় হ'লহি, ৰ'দো গ'ল। তাৰপিছত এইফালে ধানখিনি চপাই গোটাই তাৰপিছত আকৌ এইফালে মই গাহৰিৰ কাৰণে দানা দিবলৈ বুলি গাহৰিক দানা দিলোঁহি। তাৰপিছত এইফালে আকৌ সান্দহৰ চৰুটো মানে জুই কোৱা একদম হেৰি কৰি থৈছোঁ আৰু ধুনীয়াকৈ থৈছোঁ। ৰাতিলৈ আকৌ বহাব লাগিব ন যিহেতু। এইফালে গা পা ধুই আহি পিনে আকৌ মই আনিলোঁগৈ ছাগলী আনি পিনে আকৌ গ'লোঁ। মই কি কৰিলোঁ গম পায়নে? গৰু আনিবলৈ। এইফালে ছাগলীকেইজনী আনি পেলাই মাক দিলোঁহি বান্ধিবলৈ। এইফালে মায়ে ছাগলী বান্ধিলে। এইফালে পথাৰলৈ একদম লৰালৰিকৈ গৈছোঁ, যিহেতু দেৰি হৈছে ন গৰু আনিবলৈ বুলি। নহ'লে গৰু একদম য'তে ত'তে সোমাই দিয়ে মানে। সেইকাৰণে একদম দৌৰাদৌৰিকৈ গৈছোঁ গৰু আনিবলৈ বুলি। এইফালে গৰু সেইফালে দেখিছেনে একদম ৰাস্তাত আহি আছেহি। এইফালে আমাৰ ঘৰটো সৌবাত হাবিখন দেখিছেনে? সেইফালে মানে আমাৰ পিছফালটো দেই। সেইফালে গৰু সেইফালৰ পৰা মানে মই ৰাস্তাৰ পৰা আনিবলৈ আহিছিলোঁ। ঠিক আছে, ভিডিঅ'টো আজিলৈ ইমানেই। বাই বাই।